নমস্কাৰ জয় নিউজলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সিংফা লৈ আহিছো ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ দলৰ সভাপতি নিৰ্বাচিত হ'ল কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ জেলৰ পৰা ৰাজ্যৰ দলক নেতৃত্ব প্ৰদান কৰিব অখিল গগৈ যোৱাকালি ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হৈ থকা ৰাজ্যৰ দলৰ দ্বিতীয় দিনৰ ৰাজ্যিক অভিৱৰ্তনত গঠন কৰা হয় দলটোৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতি ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয় দিনা অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাছনি সভাত গঠন কৰা হয় সমিতিখন কাৰ্যনিৰ্বাহক সমিতিখনত কাৰাবন্দী অখিল গগৈক ৰাজ্যৰ দলৰ সভাপতিৰ দায়িত্ব দিয়াৰ লগতে মুখ্য উপদেষ্টাৰ দায়িত্ব প্ৰদান কৰে ডক্টৰ হিৰেণ গোহাঁইক লগতে মুখ্য উপদেষ্টাৰ দায়িত্ব দিয়ে উদয়াদিত্য ভৰালী ডক্টৰ হিতানাথ লহকৰ ইন্দ্ৰাণী দত্ত ঘনশ্যাম নাথ হাফিজ ৰছিদ চৌধুৰী ভাস্কুতি শইকীয়া কবীন্দ্ৰ চেতিয়া ফুকন ডক্টৰ জিতুল ডেকাক ৰাজ্যৰ দলৰ কাৰ্যকাৰী সভাপতিৰ দায়িত্ব দিয়া হয় উপসভাপতিৰ দায়িত্ব দিয়া হয় সুমিত্ৰা হাজৰিকা মোহিনী মোহন লিকিৰা কমল কুমাৰ মেধি ৰাছেল হুছেইন দীপক শইকীয়া ৰঞ্জিত তামুলী ডাক্তৰ হৰিকান্ত দাস চৰণ ডেকা দিলীপ বৰা বেদান্ত লস্কৰ হৰেশ্বৰ বৰ্মন ফণী টায়েং অনিল বড়ো ভৱেন বৰুৱা টংকেশ্বৰ মৰাণ সিদ্ধাৰ্থ বৰুৱা পুলিন ভট্টাচাৰ্য ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকে ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকে মহেন্দ্ৰ দিহিঙীয়া হুছেইন মহম্মদ শাহজাহান ৰুবুল দাস গিৰিশংকৰ গোস্বামী অংকুৰ শইকীয়া আলোকনাথ লোহিত গগৈ দিৱক ফুকন জাহিৰুদ্দিন লস্কৰ সম্পাদকৰ দায়িত্বত দীপাংকৰ কলিতা জেৰিফা ৱাহিদ প্ৰবীণ দাস দীপক তাঁতী ভৱেন সন্দিকৈ দধিচাৰ ফাংচু ৰত্নেশ্বৰ দেউৰী নৱদীপ বৰা সন্মিত শৰ্মা ধ্ৰুৱজ্যোতি ফুকন অনুপজ্যোতি শইকীয়া অনুপম বৰুৱা কৃষ্ণা শৰ্মা দিগন্ত চাংমাই আজমল হুছেইন আশৰাফুল ইছলাম আব্দুল ৱাহাৰ দিলৱাৰ চৌধুৰীৰ লগতে সহ সম্পাদকৰ দায়িত্বত আনিছুৰ ৰহমান ৰুবুল বুঢ়াগোহাঁই পদ্মকান্ত দাস জয়ন্ত কুমাৰ দাস শাহজাহান আলী দাদুল আলী প্ৰদীপ বৰুৱা চিফুজ্জল বসুমতাৰী যুগলজ্যোতি গগৈ চেৰাম সৰজিত সিং দিলীপ কুমাৰ শৰ্মা আৰিফ মজুমদাৰ আৰু সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত হয় হেমন্ত হুদ মনিৰুজ্জামান ৰবি শইকীয়া চুতীয়া পাৰ্থসাৰথী শইকীয়া চিত্ৰ গগৈ আমজাদ আলী সিকদাৰ হিৰেণ ফুকন চক্ৰধৰ ডেকা ৰঞ্জিত দত্ত মমি চৌধুৰী ললিত চেতিয়া এম.এ. হাজৰিকা মুখপাত্ৰ হিচাপে নিৰ্বাচিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্ঞানশ্ৰী বৰা প্ৰতিটো খবৰৰ বাবে চাই থাকিব জিঅ' নিউজ ধন্যবাদ